সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী বিজয়ী হ'ব ক'লে নগাঁৱৰ পৰা তেখেত জয়ী হ'ব যোৰহাটৰ পৰা আপুনি জয়ী হ'ব আৰু কোন কোন আপোনালোকে আশা কৰে চাওক কিছুমান 100% আছে কিছুমান 90% আছে য'ত 100% কনফাৰ্ম মই হয়তো কৈ দিবলৈ বিচাৰিছোঁ তো 100% কনফাৰ্ম মোৰ জনামতে মই নিৰ্বাচনী প্ৰচাৰৰ লগত মই ব্যস্ত কিন্তু যোৰহাট মই জানো মই তাত নিজে আছিলোঁ নগাঁৱত মই জানো নগাঁও তাত আমি তাত কলিয়াবৰ লোকসভা সোমাই আছে কাজিৰঙাত যথেষ্ট ভাল 90% মোৰ তাত আগতে আছে কৰিমগঞ্জ 100% ধুবুৰী যোৱাকালি সভাৰ পৰা 100% আৰু ইয়াত আমি 90% আছোঁ বৰপেটাত তো বৰপেটা আৰু গুৱাহাটীত 90% অলপ আমি কষ্ট কৰিলে আমি 95% আৰু অলপ কষ্ট কৰিলে 100% হৈ যাব ময়ে বিজেপি দেখা নাই বিজেপি সভাপতি ৰঞ্জিত দাস ক'ত বিজেপি সভাপতি ভৱেশ কলিতা কোনোবা আছেনে নাই কিন্তু তেওঁক দেখা পোৱা নাই আপোনালোকৰ প্ৰশ্ন মোৰ প্ৰায় 1.5 মাহ হৈ গ'ল সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দিওঁতে আজিৰ তাৰিখত সাংবাদিকজনে এবাৰো বিজেপি বৰ্তমান সভাপতি বা ইয়াৰ আগৰ সভাপতিজনৰ নাম লোৱা নাই কি হৈছে কি বিজেপিৰ ভিতৰত কট্টৰ বিজেপিৰ মানুহবোৰ এতিয়া কেমেৰাত ওলাই আহি মুকলিকৈ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে নগাঁৱত যি আমি কণ্ঠ শুনা পাইছোঁ তাৰ কণ্ঠৰ প্ৰভাৱ একে কণ্ঠ আজি আমি নলবাৰীতো আমি শুনা পাইছোঁ তো আমি গম পাইছোঁ যে আজি বিজেপিৰ ভিতৰত কট্টৰ বিজেপিৰ কাৰণে স্থান নাই সুবিধাবাদী মাফিয়া চিণ্ডিকেট লগত সম্পৰ্ক থকা বিজেপিৰ কাৰণেহে আজি স্থান আছে চাওক মহিলাখিনি এতিয়া বিজেপি দলৰ মিছলীয়া ৰাজনীতিৰ পৰা আমনি পাইছে এই ভুৱা ফৰ্ম এই ধাৰাবাহিক জুমলা 15 লাখ জুমলা লখপতি বাইদেউ জুমলা অমৃত কলৰ জুমলা বৃক্ষৰোপণ জুমলা পৰিৱৰ্তন জুমলা এই জুমলাৰ পৰা এতিয়া আমনি পায় এতিয়া কংগ্ৰেছৰ যিখিনি গেৰেণ্টি বিশেষকৈ গম পাইছে যে কংগ্ৰেছক ভোট দিলেহে আমাৰ অসমৰ মহিলা লখপতি বাইদেউ হ'ব পাৰে সেইকাৰণে অসমৰ মহিলাসকলৰ এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা হ'ব